মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছো পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ অসম আমাৰ ৰূপহী কবিতাটোৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি কবিতাটি পাঠ কৰি দিছিলো। তোমালোকৰ ইতিমধ্যে মুখস্থ হৈছে চাগে কিছু হলেও। আজি আমি এই কবিতা গীত আকাৰে গাবলৈ চেষ্টা কৰিম। তোমালোকে মোৰ লগতে চেষ্টা কৰি যাবা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাও ইমান ৰখাল মাটি। চিৰ বিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰত নিশাই তৰাৰে সজাই আইৰে কেক, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰে দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। লোহিতৰে বহল পাৰক প্ৰণিপাত কৰো, জন্ম ললো ইয়াতে যেন মৰো। পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গতিকে আমি এই ধৰণে গাব পাৰিম। তোমালোকে চেষ্টা কৰিবা অকমান। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ প্ৰশ্নৰ উত্তৰসমূহ আৰু বাকি যিখিনি ব্যৱহাৰিক ব্যাকৰণ আছে সেইখিনি আমি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। তোমালোকে গীতটি গাবা আৰু পাৰিলে ৰেকৰ্ডিং কৰি মোলৈ পঠিয়াবা। আজিলৈ আলোচনা ইমানতে সামৰিছো। ধন্যবাদ।